কিন্তু আমি নিদিওঁ So hi friends, কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল আৰু মোৰ খবৰ ভাল। আজি মই গৈ আছো এটা প্ৰেংক কল কৰিবলৈ আৰু কাক প্ৰেংক কল কৰিম কি কৰি আপোনালোকে থাম্বনেল চাই হয়তো গম পাইছেই। হয়, মই মধুস্মিতা বাক আজি প্ৰেংক কল কৰিব গৈ আছো, বাট মোৰ একেবাৰে এক্সপিৰিয়েঞ্চ নাই এইবিলাকৰ ওপৰত, গতিকে ফাৰ্ষ্ট টাইম হয়। সো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। যিহেতু ফ্ৰেণ্ডছ এইবিলাকৰ ওপৰত একোৱেই এক্সপিৰিয়েঞ্চ নাই, তাৰ বাবে খুব ভয় লাগি আছে। তথাপিতো এয়া মই নাম্বাৰটো লৈ লৈছোঁ। এইটো মোৰ মাৰ মোবাইলেৰে মই মানে ফোন মাৰিম, তেতিয়াহ'লে লগাই লওঁ ৰ'ব। একদম ভয় লাগি আছে, কি কৰোঁ পাত্তা পোৱা নাই মই, গালিয়ে খাওঁ নে কিয়ে খাওঁ, গতিকে লগাই লওঁ ৰ'ব। হেল্ল' 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 মধুস্মিতা বা হয় নেকি? মই মানে প্ৰণামীয়ে ক'লোঁ। বিজি আছে নেকি আপুনি? অঁ, ভালনে খবৰ? মই এয়া নুনমাটিৰ পৰা ক'লোঁ। বাকী ভাল চলি আছে ন? আপোনাক মানে মই বিশেষ এটা কথাৰ বাবে ফোন কৰিলোঁ। মই মানে এটা ধৰি লওক এটা ফটোশ্বুট টাইপৰ এটা কৰিব খুজিছিলোঁ আপোনাৰ দ্বাৰা। তো আপুনি ফ্ৰী থাকিবনে? ধৰক মই মানে এটা শ্ব'ৰুম এটা আছে মেখেলা চাদৰৰ, তো মই আপোনাক মেখেলা চাদৰ এযোৰ দিব পাৰিম। ধৰি লওক আপুনি ফটোশ্বুট এটা কৰি দিব লাগিব, পাৰিবনে? পে'মেণ্ট কৰিম। এনেই আপুনি পাৰিবনে আহিব? আপুনি মানে যেনেকৈ নহওক আহিব লাগিবই আৰু। আপুনি কেতিয়া আহিব পাৰে কওকচোন? দোকানখন আমাৰ চানমাৰিতে আছে। আপোনাক মই বাৰু ডিটেইলছখিনি হোৱাটছএপত দি দিম। বাকী আপোনাক মেকআপ আৰ্টিষ্ট কিন্তু আমি নিদিওঁ। মেকআপ আৰ্টিষ্ট কিন্তু আপুনি নিজে আনিব লাগিব। আপোনাক মই দিমতো, মেখেলা চাদৰ দিমতো। নাই প্ৰেংক নাই কৰা। নাই প্ৰেংক নাই কৰা। সঁচাকৈ আহিবনে? মধুস্মিতা বা, তুমি ধৰিয়ে দিলা ৰে মোক। ফাৰ্ষ্ট টাইম তোমাৰ পৰা ষ্টাৰ্ট কৰিছোঁ আৰু। কেমেৰা চলি আছে। মোৰ চেনেলটোৰ নাম অসমীয়া ছোৱালী নিশা। মই তোমাক মেছেজ দিছোঁ হোৱাটছএপত। হয়, মই ভাবিলোঁ বাক এটা প্ৰেংক কৰোঁ, কেনেকুৱা হয়। একচুৱেলি বা বিগ ফ্ৰেণ্ড হয় তোমাৰ। মই বহুত ভাল পাওঁ ৰে তোমাক। আকৌ ভিডিঅ'বিলাক ভালকৈ বনাই যোৱা, বহুত ধুনীয়া হয়। তোমাক মই বাৰু লিংকটো দি দিম। আৰু সদায় ভালে লাগে। আৰু হেৰি জেঠীমা ক'ত আছে? হয় নেকি? দিয়া তেতিয়াহ'লে মানে হেৰি নকৰোঁ আৰু, ডিষ্টাৰ্ব নকৰোঁ জেঠীমাক। তাকেতো ভাল লাগে দিয়া, সেইকাৰণে ভাবিলোঁ ভাল লগা মানুহজনৰ লগত কেতিয়াবা কথা পাতিব লাগে, কথা পাতিলে মানে ভাল লাগে দিয়াচোন। আৰু তোমাক মই এয়া কেমেৰাটো অফ কৰি পেলাই এটা ফোন কৰিম ৰ'বা, মোৰ নম্বৰটোৰে। তুমি মোৰ চেনেলটোত কিবা এটা কৈ দিয়া। আৰু ময়ো কৈ দিওঁ মধুস্মিতা বাৰ চেনেলটো যদি চোৱা নাই, মই ডেছক্ৰিপশ্যনত লিংক দি দিম, সকলোৱে চাব আৰু ন। কাৰণ কান্দি থকা মানুহ এজনো হাঁহি উঠিব পাৰিব আৰু তেওঁৰ ভিডিঅ' চালে। নাই আমিতো সদায় ছাপোৰ্ট কৰি যাওঁ। আৰু তোমাৰ লগত মই এদিন লাইভত কথাও পাতিছিলোঁ বাৰু। ভাল লাগে দিয়া।
তেতিয়াহ'লে মই তোমাক ফোন কৰি আছোঁ কেমেৰাটো অফ কৰি বেয়া নাপাবা আৰু দেই নাই কিয় বেয়া পাম দিয়া চ' ফ্ৰেণ্ডছ তেওঁ ধৰিয়ে দিলে মোক যিহেতু মোৰ এক্সপিৰিয়েঞ্চ নাই হয়তো ইমান ক'ব নোৱাৰিলে হাঁহি উঠি গ'ল তথাপিও বাৰ লগত কথা পাতি খুব ভাল লাগিলে আৰু কি ক'ম মানে তেওঁ ধৰি দিলে যিহেতু আৰু কথা পাতিম কিছুমান মানুহৰ লগত আপোনালোকক দেখুৱাম তেতিয়াহ'লে আজি ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে প্লিজ লাইক এটা কৰি দিব আৰু মোৰ চেনেলটো চাই থাকিব তেতিয়াহ'লে আজিলৈ বাই বাই